আপোনালোকে কেনেকুৱা একসেপ্ট কৰিব পাৰো মই নাজানো যে টেম্পোৰাৰি আৰসি কাউন্টাৰ বা টেম্পোৰাৰি ডাইনিং বা টেম্পোৰাৰি এই যিবিলাক ফটো বেনাৰ দিছে এইবিলাকৰ কাৰণে 1,96 লাখ খৰচা হৈ গ'ল ISPL नलेज फेस्टिवल एबा दुरान काप बायदि खुंनानै मा मुलाम्फा मा खहा जादों बेखौ आं बुङाखैमोन नलेज फेस्टिवल खुंनानै मा लाब जादों बेखौ बिक्रम दैमारिनि मेलेमा सहानाय नङा आंनि बुंनाया बेसोमोनदि बेफोर हाबाफारिखौ खालामना माबायदि सोलोजों रां जादों बेखौ रायजोआ मोनथिब्ला दुखु मोनगोन होननासो बुंदोंमोन फेस्टिवल खुंनानै मा लाब जादों बेखौ बिक्रम दैमारिनि खर'आ मोनहास'आ नैथियाव बुंदोंमोन दि बिटिआर एकर्डनि दफाखौ मावनो हायैयाव प्रमद बर'आ बेसेबां दायनिगिरि जागोन मावफुंना होयै बिजेपि सरकारा बेनिख्रुइ बांसिन दाय जागोन बे बाथ्राखौ बुंदों खौरां बिजोङाव बिक्रम दैमारिया ISPL दुरान काप खुंनानै मा लाब जादों बेखौ बिथांनि खर'आ मोनहास'नाय नङा प्रथमते মই আপোনালোকক ধন্যবাদ যাচিছো আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পুনৰ আৰু কয়টামান কথা অৱগত কৰিবলৈ মই আহিব লগা হ'ল ৰাইজক জনাব লগা আৰু অৱগত কৰিব লগা বহুত কথা আছে তাৰ কাৰণে বাৰে বাৰে আপোনালোকৰ মাজত আহিব লগা হ'ল যেহেতু আমাৰ বিটিসিক বচাব লাগে আৰু ৰাইজৰ আগত পুনৰ বিটিসিক ভাল সংস্থাপন কৰিবৰ কাৰণে আমি সকলোৱে যোজা চলাই আছে এই মৰ্মে মই জুৱা 30 তাৰিখ চিৰাঙৰ এখন ৰাইজৰ আৰু মাজত সংবাদ মাধ্যমৰ যোগেদি কয়টামান কথা এই তথ্য সহকাৰে ৰাইজৰ আগত অৱগত কৰিছিলো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ গভৰ্ণমেণ্টে যেনেকা ধৰণৰ প্ৰগ্ৰাম লৈ পেলাই কেনেকা ধৰণৰ পইচা ওলাইছে এবাৰ নহয় দুইবাৰ নহয় তিনবাৰ নহয় পাঁচবাৰ নহয় বহুতবাৰ এটা প্ৰগ্ৰামতে বাৰে বাৰে অৰ্ডাৰ ওলাই ফেলে এই পইচা বিলাক ব্যৱহাৰ কৰিছে এইবোৰ কথাহে মই কৈছিলো আৰু 2 নম্বৰত কৈছিলো মই যে বিটিআৰ একৰৰ দফা বিলাক মাননীয় প্ৰমোদ বড়ো ডাঙৰে কৰিব নোৱাৰাৰ কাৰণে ৰাইজৰ যিমানখিনি দায় হ'ব কৰি নিদিয়া বিজেপি গভৰ্ণমেণ্টে ইয়াৰকে বেছি দায় হ'ব বুলি মই কৈছিলো যেহেতু বিটিআৰ একৰৰ দফা বিলাক আসাম গভৰ্ণমেণ্টে হওক সেন্ট্ৰেল গভৰ্ণমেণ্ট বিজেপি হওক যে কৰি দিম বুলি প্ৰমিস কৰিছিলে প্ৰতিশ্ৰুতি কৰিছিলে এগ্ৰিমেন্ট কৰিছিলে এইবোৰ কথা মই কৈছিলো জাস্ট এইবোৰ কথা আৰু মই পুনৰবাৰ ক'ব নাযাওঁ যে এজন ব্যক্তি মোৰ ওপৰত কিছু কেইটামান কথা কোৱাটোহে মই ক্লিয়াৰিফিকেশ্যন দিব ওলাইছো যে ফৈলা যে বৰগাৰী ডাঙৰীয়াই কালচাৰৰ ব্যক্তি হয় নেতৃত্ব দিয়া মানুহ হয় মই আগতে ক্ষমা খুজিছো কিন্তু মই কোৱা নাছিলো যে এই প্ৰগ্ৰামৰ যোগেদি বিটিআৰৰ ৰাইজে একো লাভ হোৱা নাই খেলুৱৈ বিলাক একো লাভ হোৱা নাই কালচাৰৰ ডিপাৰ্টমেণ্ট একো লাভ হোৱা নাই মাষ্টৰ শিক্ষক বিলাকে লিখক বিলাকে একো লাভ হোৱা নাই বুলি কোৱা নাই কিন্তু এই প্ৰগ্ৰামক দেখাই ফালে বিটিআৰ গভৰ্ণমেণ্টে এবাৰ নহয় দুইবাৰ নহয় তিনবাৰ নহয় পাঁচবাৰ নহয় বহুতবাৰ অৰ্ডাৰ দেখাই পেলাই যেনেকা ধৰণৰ পইচা ব্যৱহাৰ কৰিছে এইবোৰ কথাই মই ৰাইজক অৱগত কৰিছিলো আচ্ছা আপোনালোকৰ মাজত মই এটা প্ৰগ্ৰামৰ কথা ক'ব ওলাইছো যে আপোনালোকে কেনেকুৱা একসেপ্ট কৰিব পাৰো মই নাজানো যে টেম্পোৰাৰি আৰসি কাউন্টাৰ বা টেম্পোৰাৰি ডাইনিং বা টেম্পোৰাৰি এই যিবিলাক ফটো বেনাৰ দিছে এইবিলাকৰ কাৰণে 1,96 লাখ খৰচা হয় নেকি নিশ্চয় নহয় খৰচাই হ'ল দে এই প্ৰগ্ৰামৰ কাৰণে 1,96 খৰচা হ'ল আৰু এটা প্ৰগ্ৰামতে এটা আইটেম টেম্পোৰাৰি পেন্ডেল টেম্পোৰাৰি ভিআইপি টয়লেট ভিআইপি ইলেক্ট্ৰিকেল এই প্ৰগ্ৰামত এটা প্ৰগ্ৰামতে 3,25 লাখ এইবোৰ ৰাইজে একসেপ্ট কৰিব পাৰিব নেকি নোৱাৰে আৰু এটা প্ৰগ্ৰামতে টেম্পোৰাৰি ভিআইপি টেম্পোৰাৰি টয়লেট আৰু এই টেম্পোৰাৰি এই কি বুলি কয় এই ডাইস এইবিলাকৰ কাৰণে 3,60,000 যায় নেকি না যায় আৰু এটা প্ৰগ্ৰামতে আপোনালোকে চাওক যে মিডিয়া ফটো পাব্লিচিটি ফটোগ্ৰাফি এই ফ্লাইট টিকেট ফৰেনাৰ গাইজ যিবিলাক বাহিৰৰ প্ৰাইচ তেখেতসকলৰ টিকেট কাটি দিছে তাৰ কাৰণে 3,38 লাখ
তেনেকুৱা খৰচা হয় নেকি? নিশ্চয় নহয়। আৰু বহুত আছে, 48 লাখ আছে, এই 14 লাখ আছে, 60 লাখ আছে। এইবিলাক ক'ত ব্যৱহাৰ হৈছে আপোনালোকে সুধি চাবচোন। ইয়াতে দেখোন দেশে মিডিয়াৰ ফটোগ্ৰাফি পাব্লিচিটি 3.38 লাখটো সোমাই আছে। কিন্তু মই সুধিলোঁ মিডিয়াবিলাক আপোনালোকে এইবোৰ পইচা পাইছেনে? একটাও পোৱা নাই। 1 লাখ 1 লাখ 1 লাখ 1 লাখ দিয়া 19টা চেনেলত দেখাইছে, কিন্তু এজনো ওনাৰে 1 লাখ 1 লাখ টকা পোৱাই নাই। এই তথ্যটো মই আপোনালোকৰ মাজত দি আছোঁ। আচ্ছা চাওক, এইবোৰ কথা, এইবোৰ টকা কেনেকুৱা ব্যৱহাৰ হৈছে মিডিয়াবিলাকতো পোৱা নাই। আৰু যিমানখিনি খৰচা দেখাইছে এইবিলাকতো তথ্য আছে, মই গোটেই কথা কোৱাই নাই। আৰু বহুত অৰ্ডাৰ আছে, এইবিলাক দেখাই পেলাই পইচা ওলোৱাটো মই আপোনালোকৰ মাজত কৈছোঁ। যে তাৰ কাৰণে আমাৰ মাননীয় থৈলাজে বৰগোহাঞিয়ে এই মোৰ কথা লৈ কৈছে যে এইবোৰ কথা বিক্ৰম দৈমাৰী একো নাজানে। হয়, একো নাজানিব পাৰে, কিন্তু এইবোৰে মই ভাবিলা যে বৰগোহাঞি ডাঙৰে বেছিকৈ ক'ব নোৱাৰিব, কাৰণ তেখেতে এদিন নিশ্চয় নেক্সট ইলেকশ্যনত এই ইলেকশ্যন খেলিব আৰু কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা এই এজন EM হৈ আহিব ফখলাবাৰীত। এইবোৰ কথা আমি জানো। যদি এইবোৰ বাস্তৱত হৈ যায়, কালচাৰৰ EM যদি হৈ যায়, মইতো এটা দুটা গান গাই নহয় নাই নহয়, এইবোৰৰ কাৰণে মোৰো প্ৰব্লেম হৈ যাব। নিশ্চয় তেখেতক ফখলাবাৰীৰ পৰা ইলেকশ্যনত জিকাই পেলাই নিশ্চয় কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কালচাৰৰ EM দিব বুলি আমি গম পাইছোঁ। শুনি ভাল আছোঁ, ভাল পাইছোঁ। কিন্তু BTR পইচা যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে এইবিলাকৰ পৰা যেন সাৱধান হওক। গোটেই তথ্য আছে, মই তথ্য নোহোৱাকৈ ৰাইজৰ আগত মই কোনোদিন নকওঁ। তথ্য আছে, তাৰ কাৰণে মই কৈছিলোঁ। যদি ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰিব। থেংক ইউ।